আজি কি মজা লাগিব আজি 15 আগষ্ট 78 ইণ্ডিপেণ্ডেন্স ডে আৰু এটা কিমান মানুহ আছে আপোনালোকে চাই লওক আৰু এইটো কাছাৰী ময়দান হয় আমাৰ দৰং জিলাৰ এখন সুন্দৰ এখন ঠাই য'ত নেকি পুলিচ এনি টাইম ভৰ্তি হৈ থাকে আৰু পুলিচ ষ্টেচনৰ ওচৰত এখন ঠাইত বহুত ডাঙৰ প্লেনবোৰ লেণ্ড কৰা হয় আৰু এইখন আমাৰ দৰং জিলাৰ এখন ফেমাছ জাগা হয় তো বলক আপোনালোকক আগলৈকৈ দেখুৱাই এতে মানুহবোৰ আহি কিনে সব এইখন ঠাইত আহি এতিয়ালৈকে পোৱা নাই কাৰণ সব স্কুল কলেজতে আজি 15 আগষ্ট উপলক্ষে জাতীয় পতাকা উদ্বোধনী চলি আছে এই কাৰণে সব মানুহবোৰ এটা আহি কিনে এতিয়ালৈকে উপস্থিত হোৱা নাই আৰু 1 ঘণ্টাৰ আধা ঘণ্টাৰ ভিতৰতে সব মানুহ আহি কিনে ভৰ্তি হৈ যাব আৰু এখন ৰাস্তাত মানুহ নধৰা হৈ যাব ইমান মানুহ আহিব আৰু আহি আছে কমকে আৰু লাহে চাই ল'ব আপোনালোকে ইমান মানুহ হ'ব ইয়াতে আপোনালোকে চালে আচৰিত হৈ যাব ইয়াতে পুৰা সিকিউৰিটি আছে পুলিচ আৰু মিলিটাৰী এখন ৰাস্তা এতিয়া আপোনালোকে খালি দেখা পাইছে অকমান পিছত আপোনালোকে ৰাস্তাই দেখা নাপাব ইমান মানুহ হ'ব এইখিনি ঠাইত তো বলক আগলৈকে গৈ থাকো আৰু আপোনালোকে চাই থাকো মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে মোৰ ভিডিঅ'টো ইনটাক চাই থাকক আপোনালোকে সকলো বস্তু চাব পাৰিব আসলতে এইখিনি ঠাইত কি চলি আছে আজিৰ দিনটো 15 আগষ্টৰ দিন উপলক্ষে কি চলি আছে তো বলক আপোনালোকক চাৰো সাইডে দেখুৱাই আছো আপোনালোকে মোৰ ভিডিঅ'টো ভালদৰে চাই থাকক এইখন গেট দেখা পাইছে আপোনালোকে এইখন গেটেদি আহি কিনে মানুহ সব সোমায় আৰু এইখিনি যে প্লেন লেণ্ড কৰাৰ পিছত এইখন গেটেদি ওলাই এইখন গেটেদি সোমায় আৰু চাগিখিনি যে আপোনালোকে মানুহ দেখা পাইছে তো অকমান আৰু ভৰ্তি হৈ যাব এইখিনি ঠাই অকমান गरम राज्य आगे खरा है गरम लगे काम ही कर लो मेरा एरिया नो हिंदी बोल मो अनुपम